এতিয়াৰ পৰা বিমানত মাস্ক পৰিধান কৰা বাধ্যতামূলক নহয়। দেশত কৰোনা সংক্ৰমণ এতিয়া সামান্য কম। যোৱা কেইবা সপ্তাহকে ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা 1000ৰ তলত আছে। সামগ্ৰিক পৰিসংখ্যাত এই বৃহৎ সকাহৰ পিছত কেন্দ্ৰই কৰোনা নিয়মবোৰ সম্পূৰ্ণৰূপে শিথিল কৰিছে। কেন্দ্ৰই জনাইছে যে বিমানত মাস্ক পিন্ধাটো আৰু বাধ্যতামূলক নহয়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বুধবাৰে জনাইছে যে ভ্ৰমণৰ সময়ত মাস্ক পিন্ধাটো বাধ্যতামূলক নহয়। অৱশ্যে কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস হ'লেও যাত্ৰীসকলে প্ৰয়োজন হ'লে মাস্ক পিন্ধিব পাৰে। কেইবাটাও এয়াৰলাইনক চৰকাৰে জনাইছে যে কোভিড-19 ব্যৱস্থাপনাৰ অংশ হিচাপে অনা হৈছে এই নতুন চৰকাৰী নীতি। অৱশ্যে পত্ৰখনত উল্লেখ কৰা হৈছে যে বিমানখনৰ ভিতৰত ঘোষণাটো ক'ব পাৰি যে যাত্ৰীসকলে কোভিড-19 প্ৰতিৰোধ কৰিবলৈ মাস্ক বা ফেচ কভাৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে সেই ঘোষণাত কোনো জৰিমনাৰ কথা কোৱা হোৱা নাই। ইফালে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে যোৱা 24 ঘণ্টাত দেশখনত 635 জন লোক কৰোনাত আক্ৰান্ত হৈছে। এতিয়ালৈকে দেশত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে 4,46,67,311 গৰাকী। সংক্ৰমণ হ্ৰাস হোৱাৰ উপৰিও যোৱা 24 ঘণ্টাত সক্ৰিয় আক্ৰান্তৰ হ্ৰাস পাইছে। বৰ্তমান দেশত 7,175 জন সক্ৰিয় কৰোনা ৰোগী আছে, যিটো মুঠ ভুক্তভোগীৰ মাত্ৰ 0.2%। স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি এতিয়ালৈকে দেশত কোভিড-19ৰ ফলত হোৱা মৃত্যুৰ মুঠ সংখ্যা হৈছে 5,30,544 গৰাকী। মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশতে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে। কেৱল যোৱা 24 ঘণ্টাত 237 জন লোক সুস্থ হৈছে। পৰিসংখ্যা অনুসৰি এতিয়ালৈকে দেশত 4,41,29,590 জন লোক কৰোনাৰ পৰা সুস্থ হৈছে। বৰ্তমান সুস্থতাৰ হাৰ হৈছে 98.79%, অৰ্থাৎ সামগ্ৰিকভাৱে দেশৰ পৰিসংখ্যা সকাহ পোৱা গৈছে। এমএন ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য, কথক নৃত্য, সত্ৰীয়া নৃত্য, দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমী। লগতে প্ৰশিক্ষণ দিয়া হয় তবলা, পেহেলা, কীবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ। ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা, ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, নিখিল ভাৰতীয় সংগীত সমিতি, কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য, কথক নৃত্য, লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয়। আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমী। পাঠশালা হৰিপুৰ। যোগাযোগৰ নম্বৰসমূহ হৈছে 8011207296, 98591398086।